নমস্কাৰ, এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে ৭৩তম গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। আজি এইটো ব্লগ নহয়, বিশেষ মই আজি গৈ আছোঁ ক'ভিড টেষ্ট কৰিবলৈ। আমাৰ চেণ্টাৰত প্ৰায় ১৩-১৪জন মানৰ কৰোণা পজিটিভ ওলাইছে, গতিকে সকলোৱে ৰিপৰ্টসমূহ ছাবমিট কৰাটো বাঞ্ছনীয়। মোৰ একো তেনেকুৱা চিমটমছ নাই যদিও আজি মই গৈ আছোঁ টেষ্ট কৰিবলৈ। কালিলৈৰ পৰা যিহেতু আমাৰ ক্লাছ আৰম্ভ হ'ব, তো দেখুৱাবলৈ চেষ্টা কৰিম কেনেদৰে ক'ভিড টেষ্ট হৈ আছে। আজি ২৭ তাৰিখ, ৰাস্তাত যান জঁটো খুব কম আছে, গাড়ী চলাচল একদম কম হৈছে। গৈ আছোঁ, সন্দেহ এটা হৈ আছে এতিয়াও আজি টেষ্ট কৰিব পৰা হ'বনে নহয়। আশা ৰাখিছোঁ যাতে খোলা থাকে। বলত গৈ আছোঁ, আজি দেখাই যাম। মই আছোঁ এতিয়া লখৌজানত। ইয়াৰ ৰাস্তাত আজি গাড়ী ইমান নাই। আহি পাই গ'লোঁ বোকাখাট শ্বহীদ কমলাবাৰী অসামৰিক চিকিৎসালয়, কিন্তু মানুহৰ সমাগম একেবাৰে দেখা নাই। হয়তো মোৰ সন্দেহটো সঁচাও হ'ব পাৰে, আজি ক'ভিড টেষ্ট কৰিব পাৰিম নে ঠিক নাই। এইটো হৈছে আগৰ পুৰণা বিল্ডিং, ছাইডত নতুন বিল্ডিং আছে, তাত যাব লাগিব এতিয়া। বাইদেউ এগৰাকীক সুধি জানিব পাৰিলোঁ যে ইয়াত ক'ভিড টেষ্ট নাই কৰা। আচলতে মোৰ বাৰু চিন্তাটো দূৰ হ'ল, সেয়া নতুন বিল্ডিঙত যাব লাগিব। এয়া হৈ গ'ল বোকাখাট মেডিকেলৰ নতুন বিল্ডিং, ইয়াতে ক'ভিড টেষ্ট হ'ব। নতুন বিল্ডিংটো অকণমান দেখুৱাই দিছোঁ মই। যোৱা বছৰ মুকলি হৈছে এইটো। ক'ভিডৰ পেচেণ্টখিনিক ইয়াতে ৰখা হৈছিলে। সৌ তাতে ক'ভিড টেষ্ট কৰি থকা হৈছে। আজি যিহেতু ২৬ জানুৱাৰী, ইয়াত বৰ বিশেষ ভিৰ নাই। সেইটো ইয়াত ক'ভিড টেষ্ট কৰিবলৈ আপুনি হস্পিটেলৰ পৰা এখন শ্লিপ ল'ব লাগিব, কিন্তু যিহেতু মোৰ কোনো বেমাৰ আজাৰ নাই, ডক্টৰৰ পৰা মই তেনেকুৱা কোনো প্ৰেছক্ৰিপশ্যন ল'ব নালাগে। ইয়াত অনলাইনৰ জৰিয়তে মোৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব বুলি ক'লে। নিজৰ বয়স, নাম, মই ঠিকনাটো ক'লোঁ, নাম্বাৰটো ক'লোঁ ফোনৰ। এই সৰু গীতটোতে মোৰ চেম্পলটো দিয়া আছে। ইয়াত যদি দুডাল চিন আহে মোৰ ক'ভিড পজিটিভ, দুডাল আহে যদি নিগেটিভ হ'ব। খুব ভয় লাগি আছে আচলতে। লগৰ বহুতৰে ওলাইছে, গতিকে একো চিমটমছ নাই যদিও ওলাই যোৱাৰ সম্ভাৱনা এটা আছে মোৰ মনত। গতিকে অকণমান অপেক্ষা কৰিব লাগিব। ৰিপৰ্ট অহালৈ তেওঁলোকে জনাব। টেষ্ট কৰা হৈ গ'ল। ভাল খবৰটো হৈছে নিগেটিভ আহিছে ৰিপৰ্ট, আৰু একচুৱেলি মোৰ কনফিডেণ্টটো আছিলে বাৰু নিগেটিভ আহিব বুলি, কাৰণ তেনেকুৱা কোনো বিশেষ চিমটমছ নাছিলে। মই জাষ্ট টেষ্টটো কৰিব লাগে কাৰণে ফৰ্মেলিটিৰ কাৰণে কৰিবলগীয়া হ'ল। আৰু যি কি নহওক তথাপিতো অলপ সন্দেহ আছিলে, যিহেতু মোৰ লগৰ প্ৰায় দুজনৰ হৈছে পজিটিভ। কিন্তু এতিয়া মই নিশ্চিন্ত, নিগেটিভ ৰিপৰ্ট আহিছে। আজিলৈ ভিডিঅ'টো ইমানেই, বৰ বিশেষ দীঘল একো নকৰিলোঁ। এটা শ্বৰ্ট ভিডিঅ' আছিলে, ব্লগ নহয় আচলতে এইটো। সকলোৰে প্ৰতি এটা অনুৰোধ, সাৱধানেৰে নিজৰ কামবিলাক কৰি যাওক। কাম যিহেতু কৰিবই লাগিব, তাৰ মাজতে নিজকে বচাই চলক, নিজকে ষ্ট্ৰং কৰি ৰাখক, দুৰ্বল নহ'ব, সবল হৈ থাকক।